নমস্কাৰ, গুড মৰ্নিং সুপ্ৰভাত সকলোকে। দাড়ি কাটিব আহিছিলোঁ আৰু দাড়ি কাটিব আহি এটা ভিডিঅ' দিবলগীয়া হ'ল, কাৰণ তাতে খুব ধুনীয়া এটা জুবিন দাক বিশেষকৈ চাই পিনে আচলতে জুবিন দাৰ খুব ধুনীয়া ডাঙৰ পোষ্টাৰ এখন আছে। মায়াবিনী গানটো এইটো লিখা আছে ইয়াতে, আৰু ধুনীয়াকৈ তেখেতৰ জন্ম মৃত্যু খুব ধুনীয়াকৈ ডাঙৰকৈ তেখেতক ট্ৰিবিউট দিয়া হৈছে। আৰু মই ভাবোঁ এনেদৰে অসমৰ প্ৰত্যেকখন দোকানত আচলতে জুবিন দা বুলিয়ে নহয়, আমাৰ যিসকল প্ৰাণৰ শিল্পী আছে, জুবিন গাৰ্গ হওক, শ্ৰদ্ধা ভূপেন হাজৰিকা হওক, তেওঁলোকক এনেদৰে শ্ৰদ্ধাঞ্জলি দি সকলোৱে যাতে এনেদৰে ডাঙৰ ডাঙৰ পোষ্টাৰ দোকানসমূহত ৰাখে। আৰু বৰ্তমান আপোনালোকে গম পায় নিৰ্বাচনৰ বতৰ চলি আছে, বিহাৰত নিৰ্বাচন চলি আছে। তেওঁ ক'লে যে নিবনুৱা সমস্যা নহ'লে আমি এইটো বিভিন্ন ৰাজ্যত বা বিভিন্ন দেশত গৈ কিনে আমি এনেদৰে কাম কৰিব নালাগিলে হয়। এতিয়া নিৰ্বাচনৰ সময়ত সকলোৱে কৈছে যে আমি ৰোজগাৰ দিম, চাকৰি দিম, কিন্তু চৰকাৰ গঠন হোৱাৰ পিছত কি কৰিব, প্ৰতিটো চাকৰিৰ বাবদ 5 পৰা 10 লাখ টকা দিব লাগিব। তো এইকাৰণে আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই বিষয়ত কিন্তু আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব যে বৰ্তমান অসম চৰকাৰখনে কোনো ধৰণৰ পইচা নোলিয়াকৈ সম্পূৰ্ণ বিনামূলীয়াভাৱে যি আচলতে টেলেণ্টৰ ওপৰত ভিত্তি কৰি চাকৰি দি আছে। তো সেইকাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই বিষয়টোক লৈ মই অসম চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু পুনৰবাৰ জুবিন গাৰ্গৰ ন্যায়ৰ বাবে জাষ্টিছ ফৰ জুবিন গাৰ্গ আপোনালোকে কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। ধন্যবাদ।